আবেলিৰ পকাধান বৰণীয়া ৰ'দত থমকি ৰ'ল বাঘটো। থমকি ৰ'ল তাৰ সচল পেশীবোৰ, মিলি গ'ল তাৰ বিশাল দেহত ছন্দ। তাৰ গৰ্বভৰা গহীন মুখখনত দূৰণিৰ কি ঘ্ৰাণৰ একাগ্ৰতা। সেউজীয়া ঘাঁহ, পানী জুৱলি, সফল হৰিণ, সাৰুৱা মাটিৰ দৰে ক'লা শিঙাল মহ, খুৰধাৰ তাৰ চকুত কিহৰ বিজুলী বতৰা। চুহ! ঘাঁহৰ মাজেদি প্ৰাণৰ কাতৰে কি দৌৰি গ'ল। মুহূৰ্ততে বননি ৰোমাঞ্চিত কৰি কিহৰ আৰ্তস্বৰ, আতংকৰ, অপমানৰ, ঘৃণাৰ আৰু এনে কম্পিত ঈৰ্ষাৰ যি আৰু লুকাই ৰাখিব নোৱাৰে উত্তেজনা। গছবোৰৰ ওপৰত কিচ কিচ কৰি কোৰহাল লগালে বান্দৰবোৰে। চৰাইবোৰ ছত্ৰভংগ হ'ল জাকে জাকে। অলপ আগতে ব্যক্তিত্বৰ যি নিবিড়তাৰে বাঘটোৱে পৰিপূৰ্ণ কৰি ৰাখিছিল ঠাইখন, এইবোৰ খোলা হ'ব। বনভূমি ভৰি গ'ল ফেউৰাৰ লাঞ্ছিত, কৰুণ, ক্ষুব্ধ, ভয়াতুৰ হিংসুক কান্দোনৰ ক্লেদেৰে। সচকিত হৈ সেই গোলমালে মোৰ আত্মাত যি প্ৰতিধ্বনি তুলিলে, তাত শুনা পালো যেন এক প্ৰাচীন পৰিচিত ফাঁকি আৰু ঠগবাজিৰ গলা। মৰম আৰু চেনেহৰ মাজত মানুহক যি শিকাই কাপুৰুষালি, কৰুণাৰ নামত ভণ্ডামি, বাস্তৱতাৰ নামত পাশবিক ভয় আৰু নিষ্ঠুৰতা। হেজাৰ হেজাৰ শীতৰ উদ্দীপ্ত কলৰৱত থকা বাঘটো বান্ধি সিহঁতক পৰিণত কৰে হেতা ওপৰা লগোৱা এজাক কৰুণ ফপৰীয়া শিয়াললৈ। এটা হুমুনিয়াহ কাঢ়ি যেন বাঘটোৱে মূৰ নমালে, গহীন খোজেৰে আঁতৰি গ'ল লাহে লাহে। কেৱল ফেউৰাৰ ক্ষীণ হৈ অহা অভিশাপ, চৰাইবোৰৰ কিচিৰ মিচিৰ, বান্দৰবোৰৰ জয়ধ্বনিয়ে কিছুপৰ জাননী দি থাকিল, সি আহিছিল।